উফ ৰাম কিমান আৰু এনেকুৱা ভিত্তিহীন কথাবিলাক কৈ কৈ আমাৰ মূৰটো বেয়া কৰে গোটেই বিদেশী ৰাষ্ট্ৰবোৰৰ পৰা পইচা ধাৰ লৈ লৈ দেশ চলাই থকা চৰকাৰে আকৌ আমাক কয় যে বানপানীৰ সময়ত আমি বাকচটো লৈ পেলাই সাহায্য উঠোৱাটো আমাৰ ভুলেই হ'ল আৰু আপোনালোকে কাম ইমান দেৰিকৈ আৰম্ভ কৰিছে ৰাইজ নথকা হলেতো 1500 2000 3000 মানুহ শিৱসাগৰ যোৰহাটত মৰিব লগা হ'লহেঁতেন তাৰমানে কি মানুহবিলাকক মৰিবলৈ এৰি দিব লাগিছিল নেকি আপুনি ৰাইজক ধন্যবাদহে দিব লাগিছিলে যে মই কৰিব নোৱাৰা কামটো আজি ৰাইজে কৰি দিলে সেইখিনিতো আপোনাৰে মানুহ গোটেই অসমখনৰ মানুহখিনি আপোনাৰ জনসাধাৰণ নহয় জানো যদি পইচা উঠাবই নালাগে তেতিয়াহ'লে আপুনি বানপানী হোৱাৰ লগে লগে ক'ব লাগিছিল যে সকলো দায়িত্ব মই লৈছো ৰাইজ আপোনালোকে নিজৰ পকেটৰ পইচা দিব নালাগে মই আছো আপোনালোকৰ লগত সকলো গোটেই মানুহক মই ৰেস্কিউ কৰিম সকলোকে খাদ্য মই দিম আৰু যিমান কৰিব লাগে সব দায়িত্ব মই ল'ম ৰাইজৰ বাবে সকলো কৰাৰ পিছত বহুত দেৰিকে 2 সপ্তাহ পিছত আহি আপোনাৰ এই কথা আমি আৰু নুশুনো দেই আৰু আপুনি যেনেকৈ কৈছে সহায়টো তেনেকুৱা বস্তু নহয় কেতিয়াবা নিগনিয়েও সিংহক সহায় কৰি সিংহৰ জীৱন বচোৱাৰ সাধু আমি সৰুতে পঢ়ি আহিছো গোটেই অসমবাসী ৰাইজৰ ভালৰ বাবে নিজৰ সামৰ্থ্য অনুযায়ী 10 টকা হলেও দিছে আৰু সেই যিয়ে 10 টকা 20 টকা 100 টকা 200 টকা দিছে তেওঁলোকে সেই বাকচটোতে 100 টকা 200 টকা বা 10 টকা দিছে আৰু সেই মাধ্যমটো যদি নাথাকিলে হয় তেতিয়াহ'লে সেই মানুহজনে 20 টকা দিবলৈ কেনেকৈ শিৱসাগৰলৈ গ'লহেঁতেন কোনোবাই যদি দুই এজনে বদমাচি কৰিছেও সেয়াও দেখোন আপোনালোকৰ মানুহে ওলালে আপোনালোকে যে ডাঙৰ ডাঙৰ পোষ্টাৰ লগাইছিলে বানমুক্ত অসম তাৰ ঠাইত যদি দম আছে আপোনালোকে ঋণমুক্ত অসম বুলি পোষ্টাৰ লগাওক বানপানীত মানুহে মানুহৰ বাবে কাম কৰা প্ৰতিজন মানুহক আপুনি ধন্যবাদ দিয়াৰ পৰিৱৰ্তে তাচ্ছিল্য আৰু উপলুঙাহে কৰিলে ইয়াৰ উত্তৰ কিন্তু সময়ে দিব